প্ৰথমতে এনেকৈ এটা তাওপাত ল'বা দে দেখিছানে চোৱাচোন এই তাওপাত তুমি তাৰপিছত এডাল স্কেল ল'বা স্কেলডালেৰে এনেকৈ জুখিবা পূৰা ওপৰৰ পৰা তললৈকে ইয়াতে কিমান আছে চোৱা এইটো চোৱা তোমাৰ এইটো 28 হৈছে এতিয়া 28ক তুমি 3ৰে হৰণ কৰি দিয়া 3ৰে হৰণ কৰি দিলে 9 3 গুণ 27 9কে পৰিল আৰু 1 চেণ্টিমিটাৰ বেছি হ'ল সেই 1 চেণ্টিমিটাৰ 3 ভাগ কৰিলে সৰু গত 3টাৰ অলপ বেছিকৈ পৰিব গতিকে তুমি প্ৰথম চিনটো দিয়া 1 9 গুণ 9 আৰু 0.3 তুমি যদি তোমাৰ পাতটো বেছি দীঘল হয় তুমি এতিয়া 3ৰে হৰণ কৰিবা বেছিকৈ পৰিব পাৰে মোৰ এইটো পাতত 9.3 কে পৰিছে এইফালে এনেকৈ দিবা এইটো মূৰতো দিবা 9.3 আৰু এই ফুটটো ইয়াতে এনেকৈ জাপিবা এইটো ফুটৰ ওপৰেৰে এনেকৈ জাপি দিবা জাপি দিলা তাৰপিছত এইটো এইফালৰ পৰা এনেকৈ জাপি দিবা জাপি দিলা তাৰপিছত সমান হৈছে নে চোৱা অলপ ইফালে অলপ বেছি হ'ব পাৰে সমানটো চাবা এনেকৈ চাই ল'লা চাই লৈ চাই ল'লা দেখিছানে এইটো 3টা ভাগ হৈ গ'ল নে 1 2 3টা এই 3টা ভাগক তুমি এনেকৈ লৈ চুৰি এখন ল'বা চুৰিখনেৰে প্ৰথম ভাগটো এনেকৈ কাটিবা এটা কাটি দিয়াৰ পিছত চোৱা এক তাওপাতৰে আমাৰ 3 ভাগ হ'ল তুমি এইকেইটা তাওকেইটা এনেকৈ মেলি দিবা এইটোত আৰু এইটো ভৰাবা এইটোত আকৌ এইটো ভৰাবা ভৰালে এনেকৈ হ'ল নে হোৱাৰ পিছত তুমি তোমাক যিমান পাত লাগে ধৰা আৰু যদি ইয়াতকৈ বেছি লাগে তুমি আৰু একটা তেনেকৈ কাটি ল'বা কাটি লৈ ইয়াতে চোৱা ষ্টেপলাৰটো ল'বা লৈ ইয়াতে ধুনীয়াকৈ এনেকৈ ষ্টেপল মাৰি দিবা মই বাৰু এটাই মাৰি দিলোঁ এই ষ্টেপল পিন হৈ গৈছে ৰ মোৰ গতিকে চোৱা ইয়াতে এনেকৈ হৈ গ'ল এইটো বহি তোমাৰ ৰেডি হয়নে এইটো ৰেডি হ'ল ইয়াতে ওপৰত লিখিবা কি বুলি লিখিব দিছিলোঁ তোমালোকক মই ফটো এলবাম অফ এনিমেলছ এণ্ড বাৰ্ডছ এনেকৈ লিখিবা ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ লিখিবা ভালকৈ লিখিবা লিখি তাৰে তলত তোমাৰ নামটো দিবা নামটো তাৰপিছত তোমাৰ শ্ৰেণীটো দিবা আৰু আমাৰ এই 2025-26 বুলি চনটো লিখি দিবা দিয়া হৈ গ'ল তাৰপিছত এনেকৈ তুমি এতিয়া লুটিয়ালে এইটো এটা চোৱা ধুনীয়া বহি হৈছে নে সৰু বহি ইয়াতে তুমি কি কৰিবা এইখিনি মানত এই তোমাৰ ছবিখন মাৰিবা ধৰা বাঘৰ ছবি এটা ইয়াতে ধৰা কাটি ল'লা তুমি ইয়াতে আঠা লগাই দিবা বাঘৰ ছবিটো আঠা লগাই দি এইফালে লিখিবা বাঘ আৰু এইখিনিত এইটো অসমীয়া নাম লিখিলা বাঘ আৰু এইফালে লিখিবা ইংৰাজী নাম বাঘৰ ইংৰাজী কি টাইগাৰ এইফালে টাইগাৰ লিখিলা এনেকৈ এইটো পাত হৈ গ'ল এটা পাতত এটা ছবিয়ে দিবা এইফালে পিছফালে আৰু আঠা নলগাবা একো হা এটা পাতত এটা ছবিয়ে দিবা ওলোটা পিঠিত একো নিদিবা নেক্সট পাতটোতো এনেকৈ এটা বনাবা ইয়াতে ধৰা লায়নটো দিলা এটা সিংহৰ ছবি দিলা বা ধৰা তুমি ইয়াতে এটা কপৌ ছবি দিলা কপৌ চৰাই যে আছে কপৌ চৰাই দিলা এইফালে লিখিলা কপৌ চৰাই আৰু এইফালে ইংৰাজী নামটো লিখিলা ডভ এনেকুৱাকৈ তুমি এলবামটো বনাবা হা ফটো এলবামটোৰ পৃষ্ঠাবোৰ দেখাত তুমি ধুনীয়া কৰিবলৈ আৰু অলপ ষ্টাইল দিব পাৰা যেনে ধৰা এইটো বৰ্ডাৰটো আঁকি দিলা ৰঙা কলমেদিও দিব পাৰা সেউজীয়াৰো দিব পাৰা